নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনোৱা হৈছে আৰু আপোনালোকে চাই আছে ডি ব্লগ। তো বলক আজিৰ ভিডিঅ'টো আৰু এতিয়া মই পাকঘৰলৈ আহিছোঁ আৰু এতিয়া কেৰাহীটো পাতিছে আৰু মই ভাণ্ডাৰী দাই ভাতটো বনোৱা হ'ল, পূৰা গৰম হৈ আছে ভাত। কেৰাহীখন পাতি আছে আৰু আজি আছে মানে মাংস, এয়া দেখিছেনে মাংস, ব্ৰইলাৰ মাংস। তো আজি কেনেকৈনো বনায় আৰু মাংসটো তাকে চাওঁ আহকচোন, কি কিনো দিয়ে, মছলা কি কি দিয়ে। তো এতিয়া পিঁয়াজ চিয়াজ কাটি থোৱা হৈ গ'ল, এতিয়া আলু কাটি থোৱা হৈ গ'ল, আলু কটা হৈ গ'ল আৰু মাংসটো কেৰাহীত দিব আৰু লাহেকৈ। আৰু কেৰাহীখন কেনেকুৱানো লাগিছে জনাবচোন কমেণ্টত। ষ্টাইলিছ মানে এইখন আপোনাৰ জাপানৰ পৰা মানে অৰ্ডাৰ দিয়া হৈছে কেৰাহীখন। তেলটো খুলিব আৰু মানে আজি মাংসটো মানে মিঠাতেলত বনোৱা নহয়, মানে মাংসটো আজি মানে পূৰা ইয়াত যিহেতু নাৰিকল তেলটোহে চলে আৰু এতিয়া নাৰিকল তেলটো খুলিব আৰু নাৰিকল তেলত ভাজিব আৰু নাৰিকল তেলতে খাব লাগিব আৰু নাৰিকল তেলত ভজাকৈ। এতিয়া তেলটো দিব আৰু কেৰাহীত পানী আছে ন, পানীটো শুকাই লওক, তাৰপৰা তেলটো দিব আৰু দেখিছে নে এটা বহুত মানে ডেঞ্জাৰ আছে এইখনো। ক'ৰবাত চাইনাৰ পৰা অৰ্ডাৰ দিয়া হৈছে ন, এটাও ডেঞ্জাৰ বহুত দিয়া মানে। এতিয়া তেলটো দি দিলে তেলটো গৰম হৈ লওক আৰু গৰম হোৱাৰ পিছত মাংসটো দিব আৰু মাংস ভাতটো দিব লাগিব আৰু কি ভাণ্ডাৰী দা, আজি ভাতটো পূৰা দবাই দিব লাগিব আৰু প্ৰত্যেক দেওবাৰে দেওবাৰে মাংস দিয়া হয় ন। এইবোৰ পূৰা মছলাবোৰ ৰাখি, এইবোৰ চব মছলা ন। এইটো কি ৰেড চিলি, এইটো ৰেড চিলি, তাৰপৰা এইটো কি, এইটো ধনিয়া পাউডাৰ, এইটো কি হালধি, এইটো হৈছে হালধি পেকেটটো ষ্টাইলিছ। তাৰপৰা এইটো কি চিকেন মছলা, এইটো চিকেন মছলা, এইবোৰ কি জিৰা ন, এইবোৰ দিব জানো, নিদিয়ে এইটো দিব, জালুক চালুক দিব নাই, জালুকটো দি দিব আৰু পূৰা মজা বনাম, মজা। আজি পূৰা ভাতটো দৌৰ কৰিব লাগিব আৰু মানে দিব লাগিব আৰু চাপ। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, যিহেতু তেলটো গৰমেই হোৱা নাই ন, হ'ব অকণমান দেৰি লাগিব। পিঁয়াজ চিয়াজ দিয়া গ'ল, নিমখ দিলে, নৰসিংহ পাত দিছে এইটো, তাৰপৰা এতিয়া মছলা চছলা দিব আৰু জলকীয়া পূৰা মানে আজি ৰান্ধনি দুজন হৈ গৈছে আৰু আমাৰ দুইজনে আজি পূৰা তাগৰা বনাব। এইটো শুকান জলকীয়া দিছে, পূৰা নৰসিংহ, শুকান জলকীয়া, পিঁয়াজ দি দিয়া হৈ গ'ল। শুকান জলকীয়া ধেৰ দিছে ন, পূৰা জ্বলা হ'ব।
দিয়া হৈছে কি ৰেড চিলি ন ৰেড চিলি দিয়া হৈছে গৰম মছলা এই গৰমে হয় তাৰমানে তাৰপৰা এইটো চিকেন মছলা চব মোৱা হৈ গ'ল ন দিয়া হৈ গ'ল আৰু আলুটো অলপ দেৰি সিজিব এটা বহুত ডেঞ্জাৰ আকৌ ল'ৰাটো ভাল হয় ঘুলি পেলোৱা হৈছে আৰু ধুনীয়াকৈ নালাগে দিছে আৰু এতিয়া পানীটো দিয়ে দিব লাগিছিলে নেকি হয় নাই আৰু কিনো ক'ম আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি